হাই ফ্ৰেণ্ডছ, বাপি ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা এখন ঠাইত লৈ যাম, আপোনালোকে এই চেনেলটোৰ যোগেদি চাব পাৰিব। সেই ঠাইখনৰ নাম হৈছে হহুৱা। হহুৱাত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহে বনভোজ খাবলৈ আহে আৰু মই আপোনালোকক দেখাই লৈছোঁ এইটো হহুৱা যোৱা ৰাস্তা হয়। আপোনালোকে দেখা পাব ইয়াৰ আৰু এই চাওক ঠাইবিলাক দেখিবলৈ একেবাৰে ভাল। তেতিয়াহ'লে ব্লগ আমি হহুৱালৈ গুচি যাওঁ। হহুৱা যোৱা ৰাস্তা আপোনালোকে চাই থাকক। পথাৰখন দেখিবলৈ একেবাৰে ধুনীয়া। চাই থাকক মই আপোনালোকক লৈ গৈ আছোঁ হহুৱালৈ। সোনকালে ভাল চিনাকি ভাল। পথাৰখন দেখিবলৈ ধুনীয়া ন? আপোনালোকক আজি দেখুৱাম হহুৱা ঠাইখন কেনেকুৱা। চাই থাকক আপোনালোকে। এয়া ৰাস্তা হয়, কেঁচা ৰাস্তা, কিন্তু বনাই আছে ৰাস্তাবিলাক। বাস গাড়ি হয় ন? আইসে যারে এটাই এতিয়া হহুৱাত মানে গাড়ী পাৰ্কিং কৰিবৰ কাৰণে আপোনালোকৰ কি ৰিচিপ্ট ল'ব লাগিব। এয়া হৈছে হহুৱা সন্মুখৰ গেটখন আৰু গেটৰ ওচৰে পাজৰে কেইটামান দোকান আছে। এই দোকানৰ পৰা আপোনালোকে বস্তু পানী কিনি ল'ব পাৰিব, খাব পাৰিব। হোটেল আছে ওচৰত। মই আপোনালোকক সম্পূৰ্ণ হহুৱাৰ পৰিৱেশটো দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে।
বনভোজ খাবলৈ আহিছে এয়া চাওক আপোনালোকে জ্ঞানজ্যোতি আহৰণ জাতীয় বিদ্যালয়ৰ পৰা তাপাবাৰী এয়া চাওক বনভোজ খাবলৈ আহিছে জ্ঞানজ্যোতি আহৰণ জাতীয় বিদ্যালয়ৰ পৰা বহুতো ছাত্ৰ হাজোৰ পৰা আহিছে ক'ৰ পৰা আহিছে হাজোৰ পৰা আহিছে ন স্কুলৰ ছাত্ৰ ছাত্ৰী লৈ আহিছে ন হয় মানে আপোনাৰ 20% লৈ আহিছোঁ 20% ঠিকে আছে ছাত্ৰ ছাত্ৰী হয় এইবিলাক বহি খাই আছে ব্ৰেকফাষ্ট চলি আছে সিহঁতৰ হ'ব আপোনালোকে চাওক এয়া হাজোৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বনভোজ খাবলৈ আহিছে জ্ঞানজ্যোতি আহৰণ জাতীয় বিদ্যালয়ৰ পৰা চাই লওক আপোনালোকক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হহুৱা ঠাইখন কেনেকুৱা লাগিছে আপোনালোকক আৰু যদি আপোনালোকে হহুৱাত বনভোজ খাবলৈ আহে তেতিয়াহ'লে ধূপধাৰাৰ পৰা 15-16 কিলোমিটাৰ হ'ব আপোনালোকে ধূপধাৰাৰ পৰা কোঠাকুটি হৈ আহিব লাগিব বনভোজ খাবলৈ আহি ব্ৰেকফাষ্ট কৰি আছে কি কৰি আছে পিকনিক মাছ তাৰপিছত ব্ৰইলাৰ এইফালে বিলাহী আনিছে আৰু ব্ৰেকফাষ্ট হৈ গ'ল ব্ৰেকফাষ্ট হৈ গ'ল ছাৰ মোটামুটি এতিয়া আৰু মোটামুটি আহাচোন তোমালোকে আহা মাতি দিয়াচোন অলপ আজৰ পৰাই কি স্কুল জ্ঞানজ্যোতি কেনেকুৱা লাগিছে ভাল লাগিছে ন জাগাৰ নাম জানানে নাই কি কোন ঠাইলৈ আহিছা হা হহুৱা কি হাহিম হাহিম নহয় এইটো হহুৱা হয় হয়নে নাই তাৰপিছত তোমালোকে কোন কোন শ্ৰেণীত পৰা আহিছা কোৱা 8, 6, 7 ভাল লাগিছেনে নাই ৰাতিপুৱা ব্ৰেকফাষ্ট কি কৰিছা কোৱা কণী আৰু বম আৰু কমলা আৰু জেলি আৰু এতিয়া তাৰপিছত পিকনিকত কি খাবা এতিয়া দুপৰীয়া মাছ মাংস আৰু দালি নাই দালি আছে ভাজি আছে আৰু পাপৰ আছে ন ভাল লাগিছে নে নাই ভাল লাগিছে ন ঠিক আছে যোৱা হা